পথাৰ পথাৰ কোলাতে হুবে ৰদালিৰে ফুল ফল সেন্দুৰীয়া। তৰণিখন সেউজী হৈ থাকিলে সঁচাকৈ বৰ ধুনীয়া লাগে দেই, চকু জোৰ পৰি যায় পায়। পিছে কিছুমান মানুহে ক'ত বুজি পাব, বিশ্ব পৰিৱেশ বুলি কিছুমান মানুহে আকৌ গছ পুলি ৰুই যিহে ফটো পষ্ট দিব। কিন্তু বেলেগ দিনতো যে সেই গছ পুলি ৰুই ধৰণিখন সেউজীয়া পৰিৱেশ কৰি ৰাখিব লাগে খবৰেই নাই। গছ গছনি নহ'লে যে অক্সিজেনবিহীন হৈ ধৰণিখন শেষ হৈ যাব, কিছুমান মানুহে সেইবোৰ কথা বুজি পায় জানো? পিছে এইখন পৃথিৱীতো বহুত ভাল মানুহ আছে যিয়ে এই ধৰণিখন সেউজীয়া হৈ থকাত অৰিহণা যোগাইছে। পিছে ময়ো সেউজীয়া পৰিৱেশ আকৌ বৰ ভাল পাওঁ দেই। বিশ্ব পৰিৱেশ দিৱসৰ দিনা সকলোৱে ৰোৱাতে গছ এজোপা ৰুলোঁ, এই ল'ৰা ছোৱালীকেইটাকো ৰোৱালোঁ। অৱশ্যে মোৰ বাৰীত কিহৰ অভাৱ, ক'ৰবাত কিবা ভাল গছ পালেই আনি ৰুই থওঁ। এই ফল মূল কিনি খাব লগা নহয়। মামা ভাত কিহেৰে বনাইছা? কিহেৰে বনাবি আৰু, সুদা ভাত, ডিম আছে, অমলেট বনাই দিম আৰু শাকৰ ভাজি এখন বনাম। ঘৰৰ শাক খাবলৈও ভাল নহয়। এই অকল ডিমকে বনাই থাকা, ডিমনো কিমান খাম আৰু, মাছ নাই নেকি মা? এই মাছনো সদায় ক'ত পাবি হয়, কটনা ভাইৰাছটোৰ কাৰণে দেউতাই বজাৰৰ পৰা মাছ আনিবলৈ যাবলৈ ভয়ে কৰে নহয়। হ'ব দে, কিবা এটা কৰি কাইলৈ মাছ আনিব লাগিব। মা মোক ভোক লাগিছে, ভাত দিয়া জলদি। ভাত হ'বই এতিয়া দেই, শুনহঁত। যা তাইক বাহিৰলৈ লৈ যাচোন, মই সেই ভাত দিমেই এতিয়া ৰ। কাইলৈ মাছ নহ'লে মাংসকে অলপ বনাব লাগিব। এই মিছা কথা ক'লে কিনো হ'ব, এই সুদা ভাত ময়ো খাব নোৱাৰোঁ। পিছে আজি ভাতকেইটা খাই ভালেই লাগিলে। কি ক'লে? আজি আকৌ সেই ইউটিউবৰ পৰা চাই বনালোঁ যে। মোৰ হ'লে মাছ মাংস নহ'লে একদম ভাত খাই ভাল নালাগে দেই মা। পিছে কথাটো নোহোৱা নহয়, দোকানৰ পৰা কাইলৈ ঘূৰি আহোঁতে মাছ নহ'লে মাংস কিবা এটা লৈ আহিব বুজিছে। এই সুদা ভাত ময়ো আকৌ খাব নোৱাৰোঁ নহয়। হ'ব, লৈ আহিম বাৰু। পিছে ইউটিউবত চাই বনাই খোৱালেও বেয়া নালাগে নহয়নে ধন? হ'ব আৰু মোক ইটিকিং কৰি থাকিব নালাগে বুজিছেনে? সেই ইটিকিং খোৱা নাই দেও তোমাক। ঐ ধন্দা শুনচোন, মই কথা এটা ভাবিছোঁ জান। কি কথানো? সি পাছফালৰ নদীত বৰশী টোপাবলৈ যাবি? মাহঁতে দিব জানো? মনে যাম আকৌ, কিন্তু এতিয়া দুপৰীয়া সময়ত চব হ'ব নহয়। তই মই একদম মনে গৈ 2-3টাত মাছ ধৰিম আৰু তাৰপিছত গুচি আহিম আকৌ। হ'ব। মোৰো বহুত দিনৰ পৰা মাছ মাৰিবলৈ মন গৈ আছিলে পাই। ময়ো যাম, তহঁতি কি কথা পাতি আছিলি মই শুনিলোহে। তই নেলাগে যাব, আমি দুটাই যাম। নিনিয় যদি মই মাক লগাই দিম ৰ। হ'ব মুণ্ডা তই যাবি। যাওঁ যদি সেই চোলাটো খুলি লগে যা, নহ'লে ঝপং কেনেকৈ যাবি আকৌ, বেলেগ এটা পিন্ধি লগে যা। ঐ ধন্দা দেখিছ নাই, সি মানুহটো ইয়াতে মাছ মাৰি আছে দেখিছ নহয়, ইয়াৰ পৰা ইয়াক খেদিব লাগিব ৰ। বাদ দেচোন, বেলেগ ঠাইত টোপাওঁগৈ ব'ল। আমি বৰশী টোপা জেগাহে সেইডোখৰ, সি দেখিছ নাই আমাৰ জেগাত বৰশী টোপাইছে সি। ৰ বুদ্ধি এটা পাইছোঁ ৰ। কি? তাৰমানে কি কৰিবি জান, তহঁতি দুটাই কাজিয়া কৰিব লাগিব, এনেই মিছামিচিকে আৰু। তাৰমানে তহঁতি দুটাই খুব কাজিয়া লাগিবি, তাৰপৰা একদম চিঞৰি লাগিবি আকৌ দেই। তাৰপৰা তেতিয়া মই এৰুৱাম বুজিছ। তাৰপৰা মানুহটোৱে যেতিয়া হুলস্থুল শুনিব নহয়, তেতিয়া বাপেকে সি ইয়াৰ পৰা গুচি যাবগৈ। হ'ব। তই পিছে বুদ্ধিত একদম ফাষ্ট, এদিনো ফেইলাৰ হোৱা নাই। ঠিক আছে, তোৰ বুদ্ধিটোকে আজি কৰোঁচোন। তই মোৰ পিছে কিয় আহিলি হা? কিয় আহিলি ক? তোক মই মাৰিম এতিয়া, তই গ'লে যা, মুঠতে তই গ'লে যা। মই নেযাওঁ বুলি কৈছো নহয়, নেযাওঁ। তই কি কৰিবি? তই মোক মাৰ, চাওঁ মই তোক কেনেকে মাৰিব পাৰোঁ মোক। তহঁতি চুপ থাক বুলি কৈছো নহয়, কেলে ইমান চিঞৰিছ হা? সেই মানুহটোৱে
যে বৰশীটো পাইছে দেখা নাই হা মানুহটো বৰশীত এতিয়া মাছেই নালাগিব এতিয়া সেইবোৰ মই মুঠতে নাজানো তাই যাবই লাগিব উই ৰচোন উই মানুহটোৱে চোৱাই নাইচোন উই কলা হ'বলা মানুহটো বুজিছ আমি এনেই চিঞৰ বাখৰ কৰি মৰিছোঁ অঁ হয় হপায় কি কৰিব এতিয়া বুদ্ধি এটা পাইছোঁ তহঁতি চাই থাকচোন বাৰু ঐ কাগজখনত কি লিখিছিলিনো খালৈ চালৈ এই যে মানুহটো ভিৰাই লৰ দিলে কাগজখনত কি লিখিছিলোঁ তহঁতক কম এতিয়া কালি কুকুৰ এটা আপুনি মাছ মৰা জেগাতে পৰি আছিলে আঐ পোকে পেলাও কৰি আছিল নহয় চি সেইবোৰ লিখিছিলি তথাপিতো তোৰ বুদ্ধি কিন্তু মানিব লাগিব দেই উই চাহি খালৈটোত মাছ একেবাৰে ভৰ্তি হৈ আছে উই আমি বৰশী নুটুপালেও হ'ব বুজিছ মোৰ বাটৰ জাকৈখন এনেই আনিলি আৰু আজি ভাত সাজৰ একদম ফ্ৰীতে মজা চেগা খাম মাছখিনি ফ্ৰীতে পাই বাৰু ভালে লাগিছে পিছে মা দেউতা কি হবি তই কেলে চিন্তা কৰিছ ৰণে কিবা এটা বুদ্ধি সাজিব নহয় এই জোনবা তই চিন্তা নকৰিবি মই আছো নহয় আজিৰ খণ্ডটো চাই আপোনালোকক কেনেকুৱা লাগিল বাৰু যদি ভাল লাগিল প্লিজ লাইক এটা কৰি দিব দেই আৰু পিছলৈও যদি আমাৰ চেনেলটো আপোনালোকে পোনপ্ৰথমতে চাব বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু বেল আইকনটো টিপিবলৈ নেপাহৰিব আকৌ দেই